হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে এটি ৰেচিপিটোৰ নাম হৈছে জলফাই আচাৰ। প্ৰায়ভাগৰে প্ৰিয় জলফাই মিঠা আচাৰ বনাব লৈছোঁ। তেন্তে পলম নকৰি বলকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। 3 কেজিমান জলফাই লৈছোঁ মই আৰু পোনপ্ৰথমে ধুই লৈছোঁ ভালদৰে। অৱশ্যে মিঠা আচাৰটো মই 2 কেজিহে বনাম, 1 কেজি মই জ্বলা বনাম। তাৰ পিছত মই জলফাইখিনি কেৰাহী এখনত বইল কৰিছোঁ। প্ৰায় 15 মিনিটমান মই এনেদৰে সিজাম। জলফাইখিনি বইল কৰোঁতে আমি নিমখ দি ল'ব লাগে, কিয়নো জলফাই বহুত টেঙা থাকে। এইদৰে বইল কৰি হোৱাৰ পিছত আমি ৰ'দত শুকুৱাব লাগে, পানীটো যাতে আঁতৰি যায়। তাৰপিছত আমি এই জলফাইত লাগি থকা এই ঠাল ঠেঙুলিবোৰ আঁতৰাই দিছোঁ। বলক তেন্তে এতিয়া আমি আৰম্ভ কৰোঁ জলফাইৰ ৰেচিপিলৈ। আমাৰ এতিয়া সম্পূৰ্ণৰূপে এয়া হৈ গ'ল আচাৰ বনাবলৈ যোগ্য। জলফাইটো এনেদৰে কাটি সৰু সৰু টুকুৰা কৰি ল'ব পাৰে। টুকুৰা কৰাৰ পিছত গুটিটো আঁতৰাই দিব। আৰু তাৰ উপৰি আৰু এটা উপায়ো আছে, মই এইদৰে পিটিকি দিওঁ, যাতে মিঠা আচাৰ বনাবলৈ হ'লে আমি সদায় পিটিকি ল'ব লাগিব জলফাইখিনি। গতিকে এনেদৰে সৰু সৰু টুকুৰা কৰি মই পিটিকিও লৈছোঁ, আৰু নহ'লে এটা গোটা জলফাই সিজোৱা জলফাইটো আনি পিটিকি মোহাৰি দিছোঁ। এনেদৰেও কৰিব পাৰে, দুটা ষ্টেপ আছে। এয়া দেখিছেনে, এয়া হ'ল মোৰ 2 কেজি জলফাই। এইদৰে মই পিটিকি ল'লোঁ। মিঠা আচাৰ বনাবলৈ আমাক লাগিব গুড়, গতিকে মই এতিয়া 2 কেজি জলফাইত 1 কেজি পৰিমাণৰ গুড় কাটি লৈছোঁ। এয়া মোৰ হৈ গ'ল, গুড়খিনি কটাও হৈ গ'ল। তেন্তে আহক এতিয়া আমি মছলাৰ যোগাৰ কৰোঁ। মই লৈছোঁ জলকীয়া, তেজপাত, এয়া 2 চামুচ, চফ, তাৰপিছত লৈছোঁ ক'লা জিৰা 2 চামুচ, আৰু লৈছোঁ এয়া গোটা জিৰা 2 চামুচ, লগত লৈছোঁ দালচেনি আৰু ইলাচি অলপ। মছলাৰ মিশ্ৰণখিনি মই কেৰাহীত অলপমান গৰম কৰিম। গৰম কৰি হোৱাৰ পিছত এইখিনি মই মিক্সিত দি গুড়ি কৰি ল'ম। আচাৰ বনাবলৈ প্ৰধান বস্তুবিধেই হৈছে মিঠাতেল। আচাৰৰ কাৰণে আমি মিঠাতেল অলপ সৰহকৈ ল'ব লাগে। যিমান সৰহ মিঠাতেল হ'ব সিমানেই আচাৰ খাবলৈও ভাল হ'ব আৰু বহুত দিনলৈ ভাল হৈ থাকিব। গৰম হৈ থকা তেলত মই এতিয়া দিছোঁ তেজপাত আৰু শুকান জলকীয়া, আৰু লগত দিছোঁ এচামুচ গোটা জিৰা। ইয়াৰ পিছতে এতিয়া মই দি দিছোঁ জলফাইখিনি। জলফাইখিনি গোটেইখিনি আপোনালোকে দি ভালদৰে লৰাই ল'ব, আৰু কিছু সময় এনেদৰে লৰাই থাকিব। ইয়াৰ পিছত মই জলফাইখিনিত দিছোঁ 2 চামুচ হালধি, আৰু তাৰ পিছতে মই দিছোঁ নিমখ দিছোঁ মই 4 চামুচমান। আপোনালোকেও পৰাপক্ষত নিমখ অলপ সৰহকৈ দিব, কিয়নো জলফাই হৈছে এনেও টেঙা। যিমান গুড় দিলেও কিন্তু নিমখ অলপ সৰহকৈ দিয়াটো প্ৰয়োজনীয়। আপোনালোকে 2 মিনিটমানৰ মূৰে মূৰে জলফাইখিনি লৰাই থাকিব, কিয়নো জ্বলি যোৱাৰো চান্স থাকে। আৰু যেতিয়া নেকি এনেদৰে জলফাইখিনিত তেল এৰিব,
তেতিয়াই গুড়খিনিও দি দিব। এয়া দেখিছেনে, মই এতিয়া গুড়খিনি দি দিছোঁ। গুড়খিনি দিয়াৰ পিছত জলফাই আৰু গুড় দুইখিনি ভালদৰে মিহলাই ল'ব আৰু অলপ সময় এনেদৰে লৰাই থাকিব। তাৰপিছত আপোনালোকে যদি অলপ জ্বলা বিচাৰে জলকীয়া গুড়ি অলপ দি দিব পাৰে। মই এচামুচ জলকীয়া গুড়ি দিছোঁ। এতিয়া মই দিম আগতেই বনাই ৰখা এই মছলাখিনি একেবাৰে শেষত দিছোঁ। মছলাখিনি দিয়াৰ পিছত পুনৰ আকৌ ভালদৰে লৰাব, গোটেইখিনি যাতে ভালদৰে মিক্স হয় এনেদৰে লৰাই থাকিব। এতিয়া আচাৰখিনিতো হ'লেই, একেবাৰে শেষত মই এতিয়া দি দিছোঁ ভিনেগাৰ 2 চামুচ। ভিনেগাৰ দিব লাগে যাতে বেয়া হৈ নাযায় বস্তুটো, বহুত দিনলৈ আমি ভালদৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। এয়া মোৰ জলফাইৰ মিঠা আচাৰ ৰেডি। এতিয়া মই কেৰাহীৰ পৰা বেলেগ এটা পাত্ৰত আচাৰখিনি উলিয়াই ৰাখিছোঁ। ঠাণ্ডা হ'লে মই বটলত ভৰাই দিম। আপোনালোকে 2-3 দিনৰ মূৰে মূৰে আচাৰৰ বটলকেইটা ৰ'দত দি দিব আৰু ৰ'দত দিওঁতে আচাৰৰ ওপৰৰ ঢাকনখন খুলি ৰাখিব। অতি সহজতে বনাব পৰা জলফাইৰ এই মিঠা আচাৰটো আপোনালোকেও বনাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব চাই। আৰু শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।